নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ এবাৰ কত পূজা চোৱা নহলে ভাইটিয়ে ক'লে যিহে বৰষুণ দিছে তো ঘৰতে সোমাই থাক হি ক'লে বুলি জানো ঘৰতে সোমাই থাকিব পাৰিম ওলাই আহিলো গহপুৰলৈ বুলি বিশালতে সোমাই বলো কিবা এটা চাওঁ পিছে চালো নিজলে মই একোৱে বিচাৰি নাপালো উভতি আহোঁতে আকৌ ৰাস্তাতে এই ধুনীয়া কহুৱা বনিখিনি পালো ফটো নমৰাকে জানো উভতি আহিব পাৰিম চিঞৰবাখৰ পৰা দাদাই গাড়ীখন ৰাখি দিলে যা কিমান ফটো মাৰিলো আমাৰ কাজুৱে আকৌ মোক ভিডিঅ' বনাম বুলি কহুৱা বনডাল ছিঙিও দিলে ভিডিঅ'ত দেখাতকে অৰিজিনেলি বহুত ধুনীয়া লাগে ভিডিঅ'টোত বেছি লচৰো কৰিব নোৱাৰো কাষতে খালটো আছে যদি পৰি যাওঁ ফটো মৰা বিহু ওলাই যাব মুখেৰে আহি থাকোঁতে ৰাস্তাতে আকৌ নতুনকৈ খোলা ৰেষ্টুৰেণ্ট এখন পালো প্ৰথমতে আহিলে কফি কাপৰ টেষ্টটো ভাল বেয়া মাজতে এয়া কাজুৱে খালে ফ্ৰাইড ৰাইচ আৰু মই ল'লো এটা চিকেন ৰোল পেট পূজা কৰিলো যেতিয়া এটা ঘৰলৈ যাওঁ ৰেষ্টুৰেণ্টখনৰ নামটো চাই লওক দেই হাইৱে 15 হোটেল এণ্ড ৰেষ্টুৰেণ্ট আহি থাকোঁতে সেৱাজনৰ পূজাভাগ পালোঁ মানুহৰ মাজত সোমাবলৈ সাধ্য নাই চেল্ফি এখনে ল'লোঁ আহি পোৱাৰ পিছত এয়া মেক্স আহি ৰৈ আছে কিবা আনিছে খাম চিপছ লৈ আহিছিলোঁ তাৰে এটুকুৰা দিছোঁ আজিলৈ আহিছোঁ আৰু দিয়ক পুনৰ লগ পাম নতুন ভিডিঅ'ৰ সৈতে সকলো ভালেই থাকক